হে শ্ৰদ্ধাভাজন, সকলো ধৰণৰ সেৱাৰ ভিতৰত মানৱ সেৱাই উৎকৃষ্ট সেৱা। মানৱ তথা সমাজৰ সেৱাৰ জৰিয়তে ঈশ্বৰৰ দৰ্শন সম্ভৱ হৈ উঠে। এই ভাৱকে সাৰোগত কৰি আপুনি নিজকে মানৱ সেৱাৰ দিশত নিবিড়ভাৱে আৰু আন্তৰিকতাৰে নিয়োজিত কৰি ৰাখিছে। সুদীৰ্ঘকাল ধৰি বিভিন্ন সামাজিক সাহিত্যিক অনুষ্ঠানৰ সৈতে জড়িত হৈ আপুনি সমাজৰ উন্নয়নৰ বাবে আত্মোৎসৰ্গা কৰি আহিছে। ডিমা হাছাও, কাৰ্বি আংলং আৰু বড়োলেণ্ড আদি অঞ্চলত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ অৱসান ঘটাই বিভিন্ন ভাষা ধৰ্মৰ লোকসকলৰ মাজত মানৱপ্ৰেম আৰু ভাতৃত্ববোধৰ সেতু গঢ়ি তোলাৰ উদ্দেশ্যে আপুনি হাতত লোৱা পদক্ষেপ আপোনাৰ সমাজ উৎসৰ্গীকৃত মনোভাৱৰ কীৰ্তিস্তম্ভ স্বৰূপ। ৰাজ্যখনৰ ভিন্নভাষিক লোকৰ মাজত হোৱা সংঘাত নিৰ্মূল কৰাৰ ক্ষেত্ৰত মধ্যস্থতাকাৰীৰ ভূমিকা লোৱাৰ লগতে আপুনি দুষ্কৃতিকাৰীৰ কবলৰ পৰা অপহৃত লোকক মুকলি কৰাই বহুতৰে জীৱন জীপাল কৰি তুলিছিল। বড়ো ভাষাৰ বাবে দেৱনাগৰী লিপিৰ প্ৰসাৰৰ ক্ষেত্ৰত আপুনি গ্ৰহণ কৰা ভূমিকা শলাগ ল'বলগীয়া। হে মহান কৰ্মযোগী, অসমৰ সমাজ জীৱনলৈ যোগাই অহা অমূল্য বৰঙণিৰ স্বীকৃতিস্বৰূপে জননেতা ভীমবৰ দেউৰীৰ স্মৃতিত আগবঢ়োৱা 2024 বৰ্ষৰ সন্মানীয় ভীমবৰ দেউৰী বঁটা অসমৰ ৰাইজৰ হৈ আপোনাক প্ৰদান কৰি অসম চৰকাৰে পৰম সন্তুষ্টি অনুভৱ কৰিছে। সমগ্ৰ জীৱনজুৰি সামাজিক বৈষম্য আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দি জনজাতীয় লোকসকলক আগুৱাই নিয়াৰ বাবে নিৰলস প্ৰচেষ্টা চলাইছিল জননেতা ভীমবৰ দেউৰীয়ে। তেখেতৰ লক্ষ্য আছিল অসমৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ আৰু অধিকাৰ সুৰক্ষিত কৰা। জনজাতীয়সকলৰ নেতৃত্ব বহন কৰিলেও তেওঁ এজন সমগ্ৰ অসমৰ নেতা আছিল। সদৌ অসম ব্ৰহ্ম ধৰ্ম সভা, বড়ো সাহিত্য সভা, অসম কল্যাণ আশ্ৰম আৰু অখিল ভাৰতীয় বনবাসী কল্যাণ আশ্ৰম আদি অনুষ্ঠানৰ জৰিয়তে সমাজৰ হকে আপুনি আগবঢ়াই অহা সেৱাক ভৱিষ্যত প্ৰজন্মই শ্ৰদ্ধাৰে মনত ৰাখিব। সমাজ সেৱাৰ দশক দশকৰ সাধনাৰে আপুনি এক জ্যোতি প্ৰজ্বলিত কৰিছে। মানৱ সেৱাৰ সাধনাত নিজৰ জীৱন সমৰ্পণ কৰিছে। আপোনাৰ এই সাধনা চিৰশাশ্বত, প্ৰজন্ম অৱধি মানুহক আন্দোলিত কৰিব পৰা এক অমৰ তত্ত্ব। আপোনাৰ নিষ্ঠা, কৰ্মোদ্যম আৰু দক্ষতা উত্তৰসূৰীৰ বাবে অনুপ্ৰেৰণাৰ আকৰ হৈ ৰ'ব। আপুনি সুস্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱন লাভ কৰক। মই অত্যন্ত সুখী হৈছোঁ যে চৰকাৰে যে মোক এটা স্বীকৃতি দিলে আৰু মোক ভীমবৰ দেউৰীৰ নামত এটা সন্মান দিলে। তাৰ কাৰণে মই চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী মহোদয় আৰু বিমল বৰা সাংস্কৃতিক মন্ত্ৰীক ধন্যবাদ জনাইছোঁ আৰু তাৰ বাবে মই নথৈ আনন্দিত।